Hello everyone, আজি আমি টুকুক তাৰ ভেকচিনেশ্যনটো কৰিব যাম, ফাৰ্ষ্ট ভেকচিনেশ্যন। টুকু আজি ক'ত যাবা? এফালে খং উঠিছে তোমাৰ। ধুনু পুৰা জানে এইখিনি টাইমত তাৰ যে খাবাৰ হৈছে, ভোক লাগছে, সেইকাৰণে এনেকুৱা কৰি আছে। তোমাক দিম বাবা, তোমাক দিম খাবা। দিমটো সি পুৰা উৎপাত লগি আছে খাবৰ কাৰণে, সেইকাৰণে তাৰ কাৰণে মই চেৰেলেক দিলোঁ আৰু পেডিগ্ৰী 2-3টামান লগ কৰি দিওঁ আৰু একেলগে। তাৰপাছত এথেনাৰ তাক দিলোঁ। সি পুৰা পাগলা হৈ যায় খোৱা বস্তু দেখিলে। চাওকচোন কেনেহেন কৰিছে, জিভা একদম টাকলে কেনে যে কৰে সি। তাৰপাছত তাৰ চেৰেলেক খোৱা হৈ গ'ল, কমপ্লিট কৰি দিলাক। তাৰপাছত মোক টুকুৰ অলপমান আম দিবা আহিছে, আম খালোঁ। পাপ্পা হয় কেনে টেঙা আমে, কিন্তু খাই ভাল লাগে দিয়কচোন, জ্বালা পুৰা সানি বেছিকে। তাৰপাছত আৰু আমাৰ টুকুৰটোক উলিয়াই দিলোঁ, ৰেডি কৰি দিলোঁ তাক। বৰপেটা আহি পালোঁ, টুকুৰে ডক্টৰৰ ওচৰত আহি পালোঁ, টুকুক চাইছে ডক্টৰে। তাৰপাছত টুকুক ভেকচিন দিলা, সি বহুত কান্দিছে ভেকচিন দিওঁতে।